ৰিয়েলিষ্টিক অভিনেতা এজন যিখিনি কাম মই চাইছো খুব ৰিয়েলিষ্টিক এক্টিং কৰে আৰু মই এই কাৰণে ধন্যবাদ জনাইছো তেখেতৰ যিটো শক্তি গীতেৰে তেখেতে যি তেখেতে মানে জনপ্ৰিয়তা অৰ্জন কৰিছে সেই জনপ্ৰিয়তাখিনি এতিয়া সিনেমাৰ উন্নয়নৰ অসমীয়া সিনেমাৰ উত্তৰণৰ বাবে তেখেতে সেইখিনি ব্যৱহাৰ কৰিছে আৰু সেইটো সঠিক সময়ত একেবাৰে সঠিক পদক্ষেপ মই ভাবো জুবিন গাৰ্গে লৈছে আৰু আমি নিজে সকলোতো আশাবাদী আমি নিজে অসমীয়া সিনেমা জগতখন আমি আশাবাদী যে মিছন চাইনাই যিটো এটা অভিলেখ সৃষ্টি কৰিব বা যিটো এটা হ'ব পৰিস্থিতি সেই পৰিস্থিতিয়ে কিন্তু অসমীয়া সিনেমালৈ এক নতুন দিগন্তৰ সূচনা কৰিব এইখিনিতে মই এটা কথা কওঁ যেহেতু আপুনি 2 কোটি কথাটো উলিয়াইছে কিছু পৰিমাণে বুলি কৈছে আপুনি কিন্তু মই ভাবো 2 কোটি সম্পূৰ্ণ উভতি আহিব এই কাৰণে উভতি আহিব কাৰণ খুব মই জুবিনৰ কথা কৈছো জুবিনে আশা কৰা নাই 2 কোটি উভতি আহিব বুলি জুবিনে আশা কৰা নাই নহয় কিন্তু আমি এটা সৰু অংক এটা কৰিছো তাৰ মানে আমি কিছু সিনেমাৰ মানে এনেকে বহি গৰিমা বৌ মানস বৰুৱা আছে আমি এনেকৈ আলোচনা কৰিছো যে এতিয়া 2016 ৰ আনুমানিক জনসংখ্যা আমাৰ অসমৰ 3 কোটি 39 লাখ 3 কোটি 39 লাখ আৰু গৰিমা বৈ কোৱা মতে যদি 6.5 লাখ অন্তত 6.5 লাখ খিলঞ্জীয়া অসমীয়াই চাই তেতিয়া হলে পইচাটো ঘূৰি আহিব মানে হলৰ পইচাটো হলে পাই গল ডিস্ট্ৰিবিউটৰ পালে প্ৰায় 2 কোটি টকা জুবিন গাৰ্গলৈ উভতি যাব